কি খবৰ? আজি বহুত দিনৰ মূৰত আকৌ মই এখন ভিডিঅ'লৈকে আহিছোঁ। সেই শিলচৰত গোলাঘাট যোৱাৰ পৰাই যি ভিডিঅ' এটা বনাইছিলোঁ তাৰপিছত বনোৱা নাছিলোঁ। এতিয়া আকৌ নতুন এটা ভিডিঅ' বনাইছোঁ। আজি মই শিলচৰ গৈ আছোঁ। এই ঘৰৰ পৰা ওলাইছোঁ মাত্ৰ। এতিয়া অফিচলৈকে যাম। অফিচত যোৱাৰ পিছত তাতে গাড়ী থাকিব। তাৰ পৰা আকৌ ISBT যাম। যাৰ পাছত ISBTৰ পৰা আকৌ চুপাৰ ধৰিম। বাই বাই বা বাই বাই। ISBT যাম। ISBTৰ আকৌ চুপাৰ আছে। আজি শিলচৰ গৈ আছোঁ। এই অফিচিয়েলি কামত গৈ আছোঁ, বেলেগ একো কামত নহয়। তেওঁ বন্ধুসকল চাই থাকিব মোৰ ভিডিঅ'। এতিয়া ঘৰৰ পৰা বাৰু ওলাইছোঁ আৰু বাকীখিনি মই চুপাৰত যোৱা অহা শিলচৰ যোৱা কি কাম কৰিছোঁ সেইটো দেখা পাব। তেওঁ বন্ধুসকল চাই থাকিব মোৰ ভিডিঅ' আৰু মোৰ চেনেল অখিল ৰংচন গুৱাহাটী বয়। গাড়ীত বহিলোঁ, এতিয়া যাওঁগৈ আৰু অফিচলৈকে যাওঁ। তাৰপিছত অফিচৰ পৰা আকৌ যেনেকৈ যাম বুলি দেখা পাব। তেওঁ বন্ধুসকল চাই থাকিব মোৰ ভিডিঅ'। বন্ধুসকলে অফিচ আহি পালোঁ। এতিয়া মোৰ গাড়ীখন যিহেতু আনিছোঁ, হেলমেটটো থৈ দিওঁ ইয়াতে। কাৰণ হেলমেটটো আজিকালি ডাবল হেলমেট লাগে বুলি জানেই, যিহেতু যোনে যোনে হেলমেটটো লৈ যাব পাৰে। সেইকাৰণে চিকিউৰিটি ৰুমতেই হেলমেটটো থৈ দিওঁ। বন্ধুসকল আপোনালোকৰ খবৰ পাতিব চাগে ভালে। বহুত দিন আপোনালোকৰ খবৰ পাতিব লোৱা নাই। এই গোলাঘাট যোৱাৰ পৰাই মই ভিডিঅ' বনোৱাই নাছিলোঁ। অলপ প্ৰব্লেম চলি আছিলে। প্ৰব্লেমৰ কাৰণে কোনো ভিডিঅ' বনোৱাই নাই। এতিয়া আজি আকৌ শিলচৰ যাব ওলাইছোঁ। শিলচৰ যাব লোৱাৰ কাৰণে ভাবিছোঁ কি শিলচৰৰ যিটো জাৰ্ণি তাকে অলপ ভিডিঅ'তে বনাওঁ, ভিডিঅ' দেখাই দিওঁ আপোনালোকক। আৰু এটা কথা ক'ব বিচাৰিছোঁ, মই কি কাম কৰোঁ কি নকৰোঁ আপুনি জানেই চাগে। আৰু যিটো কাম কৰোঁ আপোনালোকক প্ৰথমে মই দেখাইছোঁ, সেই কামৰ যদি কোনোবা এজন কাৰোবাক যদি তেনেকুৱা বস্তু আমি যি বনাওঁ তেনেকুৱা যদি বনাব লাগে, আপোনালোকে বা আপুনি মোৰ লগত যোগাযোগ কৰিব পাৰে। মোক কমেণ্টত জনালে হ'ল, মই আপোনালোকক সেইটো যোগাযোগ কৰিব পাৰিম। আৰু আমি এইবোৰ কামেই কৰোঁ, আপোনালোকে জানে। দোকানৰ বৰ্ড বৰ্তমান এইটো ৱইনশ্বপৰ বৰ্ড হয়। এইবিলাক ৱইনশ্বপৰ বৰ্ড হয়। এইবোৰ হৈছে LED, আপোনালোকে জানে। আমি এইবোৰ বনাওঁ। আৰু ইয়াতে গোটেই উদিনৰ কাম হয়। যিমানখিনি মানে ৰেক হওক কিবা হওক, এনেকুৱা ৰেক যিমানখিনি হয় চব মানে আমি ইয়াতে বনাওঁ। আমাৰ বহুতকেইটা ডিপাৰ্টমেণ্ট আছে। প্ৰিণ্টিং ডিভিজন, ফেব্ৰিকেশ্যন, ফিনিক্সত কি হয় আপোনাৰ ফ্লেট লাগে, মাটি লাগে, এইবোৰ মানে হেৰি কৰা হয়। আৰু ফ্লেট বিক্ৰী কৰা যোগাযোগ কৰিব পাৰে। আমাৰ ইয়াতে উদিনৰ সকলো কাম হয়। আৰু এই অলপত দেখাই দিলে যে সেইবিলাক দোকানৰ বৰ্ড হওক, মানে নতুন দোকানত আৰু নতুন দোকান এখন যদি বনাব লাগে, তাতে ৰেক বৰ্ড, মানে গ্লছাইন বৰ্ড, ৰেক কাউণ্টাৰ, এইবোৰ সকলোবোৰ বনোৱা হয়। সেই কামতে আমি শিলচৰত গৈ আছোঁ। বৰ্তমান আমাৰ এতিয়া ৱইনশ্বপৰ কাম হৈছে। এনেও আমি বাকী বেলেগ কামো কৰোঁ, বাকী ৱইনশ্বপৰ বুলি নহয়, বেলেগ কামো কৰোঁ। সেই বৰ্তমান আমি ৱইনশ্বপৰ কামত কৰোঁ। আৰু বৰ্তমান যি শিলচৰ গৈ আছোঁ, ৱইনশ্বপৰ কামতে গৈ আছোঁ। এইবাৰ যে শিলচৰৰ এখন ভিডিঅ' দিছিলোঁ, মনত আছেনে? তাৰে আমি যি দোকানৰ মেজাৰমেণ্ট জোখ আনিছিলোঁ, সেই তাৰে কামৰ কাৰণে আমি আজি আকৌ গৈ আছোঁ। এতিয়া বৰ্তমান যি কাউণ্টাৰৰ পৰা টিকেট কাটিছোঁ আমি, সেই টিকেট কটা কাউণ্টাৰৰ পৰা গাড়ী দিব বোলে। কাৰণ আমি মানুহ বহুতজন আছোঁ ISBT যাবৰ কাৰণে। তাই গাড়ীখন মাতিব গৈছে, গাড়ীখন আহি লওক, তাৰপিছত আমি যামগৈ আৰু শিলচৰ। বন্ধুসকল আমাৰ সেই গাড়ী আহি গ'ল। গাড়ী ৰখি আছে। এইখন গাড়ী আমাক ISBTলৈকে লৈ যাব। তাৰপৰা আমি আকৌ চুপাৰত যাম। গৈ আছোঁ। গাড়ী চাইড কৰক।
আমি ইমানজন আছোঁ, এজন 9জন, এই 3জন, এই 2জন আছে আৰু আমি গাড়ীত উঠিছোঁ আৰু আইজুতি যামগৈ আৰু তাৰপিছত চুপাৰত উঠিম। গাড়ী উঠিলোঁ, গৈ আছোঁ আমি এতিয়া। আমি শিলচৰ 1 2 3 4 5 6 7 8 একে 9জন টোটেল। ইফালে 4জন, এজন, এই 2জন, 3জন, এই 4জন, আমি 5জন, 6জন, 7জন, 8জন, এই আমাৰ এজন আছে 9জন আৰু আমাৰ ড্ৰাইভাৰটাৰ লগত 10জন। এই বন্ধুসকল চাই থাকিব মোৰ চেনেল অখিল ৰংচন গুৱাহাটী বয়। বাই বাই। এবাৰ চুপাৰ উঠাৰ পিছত আৰু এটা ভিডিঅ' চলি আছে, ভিডিঅ' চলি আছে। এই আমি আহিলোঁ টোপনি লাগি আছে বাৰু, গাড়ীত টোপনি মাৰিলে, মেজিকত টোপনি মাৰি আহিলোঁ। আইজুতি আহি পালোঁ। কংগ্ৰেছ আইজুতি আহি পালোঁ, গাড়ী ৰখি আছে। চাওঁ ৰ'ব গাড়ী কেনেকুৱা আছে, কোনটো লাইনত আছে চাওঁ ৰ'ব। গাড়ীখিনি ৰখি আছে, গাড়ীৰ নম্বৰ ল'ব গৈছে জগন্নাথ। গোটেইকেইটা ৰখি আছোঁ আৰু কি কৰিব, গৰমত থাকিব কাৰণে গোটেইকেইটা পাৰ্টি অলপ গাড়ী নম্বৰ পাইছে। বন্ধুসকল খবৰ বেয়া, কিয় জানে নাজানে? একদম লাষ্টৰ চিটত বহিলে জানে কি অৱস্থা হয়। একদম লাষ্টৰ চিটত, বাকীকেইটা আগৰ চিটত। এই বড় এইফালে আছে, এইফালে আছে, বাকী আমি দুজন একদম লাষ্টত। গাড়ীত জঁপিয়াই পেলাব অলপ। বন্ধুসকল চাই থাকিব মোৰ চেনেল অখিল ৰংচন গুৱাহাটী বয়। বাকীখিনি শিলচৰ গৈ পোৱাৰ পিছত পাব। গাড়ী এৰিলে আমি গৈ আছোঁ, সকলোকেইটা আমি এচি অন কৰা নাই। পানী বটলটো পৰিল, পানী বটলটো পৰিল। গৈ থাকোঁ আস্তে আস্তে, গৰম লাগিছে বহুত, তত পোৱা নাই, একো নাই। শিলচৰলৈকে যাই লওঁ, তাৰপিছত বাকীখিনি ভিডিঅ' আপলোড দিম আৰু। শিৱা কেনে জাৰ্ণি, কেনে কংগ্ৰেছ কেনে ফাল্টু? গ'ল শিলচৰ গুৱাহাটী লগ পাম, শিলচৰ পুৱা লগ পাম কেতিয়াবা। হেল্ল' বন্ধুসকল, কি খবৰ? আজি পুৱাই আমি ইয়াতে ফাঁচি গ'লোঁ আমি, উপায় নাই আৰু কেনেকুৱা যাম। এই গাড়ীখন টেলাৰ আছিল, ৰ'দ আনিছিলে, তাকে ফাঁচি গৈছে গোটেই। এটা চকা ডাউনত নামি গৈছে, এইটো উঠাব পৰা নাই, গোটেই গাড়ী জাম হৈ গৈছে। ইফালেও কিমান গাড়ী দেখিছে নাই, পূৰা লাইন, গোটেই লাইন আছে। কেইঘণ্টা ফচিলোঁ আমি? আধা ঘণ্টামান হ'ল। আৰু কিমান সময় ফচি যাওঁ গম নাপাওঁ আৰু। দিনটো যাব পাৰে, ৰাতিও যাব পাৰে। পানী জাগাতে আছে, কবাতে কৈ আছো, পানী আছে। এই আমি য'ত গাড়ীটো থিয় কৰিছোঁ তাৰ মোটামুটি 10 মিনিটমান ল'বগৈ যাম খোজকাঢ়ি গ'লে। কিছুমান মানুহৰ যাম লাগিছে।
পুৰা জাম গৈ আছে চলো জগাই যাব জেগাই নাই ইয়ে পনাখানাই গৈ আছে কোন কেতিয়াৰ পৰা গাড়ীখনে পৰি আছে গমে নাপাওঁ আমি সেই 4:30 মানত আহি পাইছোঁ ইয়াতে চালোঁ যে গোটেই ৰাস্তা বন্ধ হৈ আছে চাওঁ কেতিয়া কি হয় কোনফালে যাব লাগে ৰাস্তাই নাই দেখোন তো বন্ধুসকল চাই থাকিব মোৰ চেনেল এখন ঘটিব দোকানদাৰী একো নাই দেখোন তাতে এখন ফাঁচি আছে কালি যিখন DIMৰ মাল আনিছিলে তাতে কাম কৰিবৰ কাৰণে শিলচৰ লৈ যাব কথা আছিল ইও ফাঁচি আছে আমাৰ আগে আগে আমি ফাঁচি আছোঁ পিছত বহুত লম্বা কিমান কম আমি কিয় নাহিলে 1.5 কিলোমিটাৰমান নাহিলোঁ না আহিছোঁ আমি 1.5 কিলোমিটাৰমানৰ পিছত আছোঁ আৰু ইফালে গাড়ীখন ফচি আছে এইবোৰ চাওকচোন বাছখন কেনেকুৱা কি কৰি আছে লাগু হৈছে উপায় নাপায় এই বিস্কুটেই কিনি লৈছোঁ কাৰণ দুপৰীয়ালৈকে পাওঁ নে নাপাওঁ তাত ঠিক নাই চাহৰ দোকান এখনো নাই এখন দোকানেই পাইছোঁ আৰু এখনে দোকান তাকো দোকানখন পূৰা চাফা হৈ গ'ল এইখিনিতে নহয় চাহো নাপায় আমি বিস্কুটটো কাৰাকাৰিকৈ লৈ আহিলোঁ দোকানদাৰী নাই কপিটো নাই একো নাই পানীও আনি কিনি চেছ কৰিলে দেখালে বিস্কুট আছিলে বিস্কুটে ল'লোঁ আৰু চাহো নাই বোলে কোন সময়ত কিমান কেতিয়া গাড়ী চাফা কৰে নাজানো আৰু ৰ'দৰ গাড়ী চাকাটো নামি গৈছে উঠাব পৰা নাই এতিয়া কেৰাণ আহিবলৈও কেৰাণ আহিব ৰাস্তাই নাই বন্ধুসকল উপায় নাই খোজকাঢ়ি যাব লাগিব এতিয়া গাড়ী মটৰ নাই কেতিয়ালৈকে গাড়ী ৰাস্তা খালী হয় কি হয় নাজানো ভোকো লাগিছে এইবিলাক ৰাস্তাত ধৰে ভোকো লাগি আছে লেট্ৰিন যাওঁ লাগি আছে উপায় নাই আমাৰ শংকৰটা পিছফালে আছে হাল্লা কৰি আছে 72 কিলোমিটাৰ খোজকাঢ়ি যাব বোলে গোটেইকেইটা বহিয়ে আছো এই দুজনমানতে শুয়ে আছে এতিয়া উঠাই নাই চাওঁ কি কৰোঁ এতিয়া খোজকাঢ়ি যাওঁ নে কি কৰোঁ ইউটিউব বনালে तेरा यूट्यूब है दिखा हाँ हाँ दिखाएगा दिख रहा था भैया तो रिकॉर्डिंग कर हाँ तो বন্ধুসকল নেক্সট ভিডিঅ'টো চাব শিলচৰ পোৱাৰ পিছত এতিয়া আৰু কি হয় নাজানো মোবাইলৰ চাৰ্জো খতম হৈছে এতিয়া বাজাব লাগিব মোবাইলৰ বেটাৰী শেষ কমেণ্টত লিখিছে কাপোৰ চাপোৰ বদলা অলপ এটা কাপোৰে চব সময় পিন্ধি থাকে মই লিখি দিম ইমান গৰীব নেকি বন্ধুসকল ইয়াতে এৰিলোঁ এই ভিডিঅ'টো